এভৰিৱান তুলিকাজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা গুৱাহাটীৰ পৰা খুব ওচৰতে দক্ষিণ কামৰূপত থকা এখন জেগালৈ মই আপোনালোকক লৈ যাম আৰু আশা কৰিছোঁ আপোনালোকে এই ঠাইখন চাই ভাল পাব। আপোনালোকে স্ক্ৰীনত হয়তো মই দেখুৱাইছোঁ কিছুমান ক্লিপছ, সৰু সৰু ক্লিপছ, আৰু মই গোটেই ডিটেইলছখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। এই জেগাখন ক'ত আছে বা আপোনালোকে কেনেদৰে যাব পাৰিব বা ৰাস্তা কেনেকুৱা, গোটেইখিনি আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। আহকচোন আমি আজি এই চলকাদাৰী ৱাটাৰফললৈ গৈ আহোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো আৰু মই আপোনালোকক দেখুৱাই যাম, আৰু লগতে মই কৈ যাম কিদৰে আমি কোনটো ৰাস্তাইদি আমি গৈছিলোঁ। গুৱাহাটীৰ ওচৰে পাজৰে থকাখিনিৰ কাৰণে আচলতে যদি আপোনালোকৰ আউটিঙত যাবলৈ মন যায়, যিহেতু এতিয়া লকডাউনৰ সময়ত সকলোৱে ঘৰতে সোমাই আছে, কিন্তু যদি আপোনালোকে বিচাৰে যে অকণমান ৰিফ্ৰেছমেণ্ট হ'বৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে কিন্তু এই ঠাইখনত গৈ সোনকালে আপোনালোকে ঘূৰি আহিবও পাৰিব। খুব 4 ঘণ্টামান সময় হাতত লৈ গ'লে। আমি আপোনালোক গড়চুক হৈ পেলাই পামহি ৰাস্তাটোদি আমি এতিয়া গৈ আছোঁ। ৰাস্তাটো হয়তো আপোনালোকে চিনি পাইছে। পামহি হৈ পেলাই আমি গৈছিলোঁ, কিন্তু আপোনালোকে মিৰ্জা হৈ পেলাইও যাব পাৰে। মিৰ্জাৰ পৰাও ওচৰতে হয়, আৰু যদি একেবাৰে সহজত ক'বলৈ গ'লে চান্দুবি লেকটো সকলোৱে চিনি পায়। এই চান্দুবি লেকৰ পৰা 7 কিলোমিটাৰ দূৰত আছে এই চলকাদাৰী ৱাটাৰফলটো, আৰু এইটো এটা খুব চাবলগীয়া। 2টা ৱাটাৰফল আছে, কিন্তু সেই 2টা ৱাটাৰফলেই খুব ধুনীয়া হয় বুলি আমি সকলোৰে মুখত শুনি আছিলোঁ। তাৰপিছতে ভাবিলোঁ আমিও এপাক গৈ আহোঁ, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, যাতে আপোনালোকেও মন গ'লে কেতিয়াবা গৈ আহিব পাৰে। আৰু ৰাস্তাটোতো গৈ খুব ভাল লাগে। চবফালে সেউজীয়া, আপোনালোকে দেখিছে, সেউজীয়াৰ মাজেদি গৈ থাকিবলৈ ৰাস্তাটোতে গৈ ভাল লাগে। আৰু আমি ৰাস্তাৰ মাজত ৰখি পেলাইও আমি ফটো মাৰিছিলোঁ বহুতকেইখন। খুব ধুনীয়া এটা নেচাৰেল বিউটি আছে ৰাস্তাই হওক বা আৰু চান্দুবিৰ ফালেদি। আৰু আপোনালোকে যদি অকণমান সোনকালে যায়, আমি অৱশ্যে দেৰিকৈ গ'লোঁ, যদি আপোনালোকে অকণমান সোনকালে যায় তেতিয়া কেইবাটাও জেগা এটা চাব পাৰিব। আৰু এয়া দেখিছেনে বাৰু, ইমান ধুনীয়া ফৰেষ্টৰ এই গছখিনি আমি দেখি পেলাই আমি খুব ভাল লাগিছিলে মনটো। ইমান ঠাণ্ডা ঠাণ্ডা এটা পৰিৱেশ। আৰু প্ৰথমতে আমাৰ অলপ ভয় লাগিছিলে, কিন্তু যেতিয়া আমি দেখিছোঁ বহুত মানুহ গৈ আছে, আৰু তেতিয়া আমাৰ ভয় লগা নাছিলে। আমি ভাবিছিলোঁ ইয়াতে কিবা হাতীয়ে ওলাব নেকি, কিন্তু তেনেকুৱা একো নহয়। গৈ খুব ভাল লাগিলে। আপোনালোকে ৰাস্তাটো হয়তো দেখি গম পাইছে ইয়াৰ পৰিৱেশটো কেনেকুৱা হ'ব। ইয়াত কোনো একদম নেচাৰেল বিউটি, গছ গছনিৰ মাজত। গুৱাহাটীৰ এই পলিউশ্যনৰ, এতিয়া বাৰু পলিউশ্যন কমিছে, তথাপিতো গুৱাহাটীৰ চিটিত পৰা আপোনালোকে ৰিফ্ৰেছমেণ্টৰ কাৰণে সঁচাকৈ যাব পাৰে এই ঠাইখনলৈ। আৰু আমি এইদৰে, আমাক 2 ঘণ্টা সময় লাগিছিলে। আমি যাওঁতে পামহি হৈ গ'লোঁ, আৰু পামহি হৈ যাওঁতে আমি এটা বেলেগ ৰাস্তা, শ্বৰ্টকাট এটা দি সোমালোঁ, আৰু সেই শ্বৰ্টকাটটো ইমান ভাল নাছিলে। ৰাস্তাটো অকণমান আমি ঠাই বেয়া পালোঁ। এয়া আপোনালোকে দেখা পাইছে, আমি এনেকুৱা ধৰণৰ কিছুমান গাঁত পালোঁ, কিন্তু গৈ পাই গম পালোঁ যে আৰু এটা ভাল ৰাস্তা আছে। তেতিয়া আমি গম পালোঁ যে ৰাস্তাটো আমি অকণমান বেছি শ্বৰ্টকাট মাৰিলোঁ, আৰু এইদৰে আমি অলপ বেয়া ৰাস্তাও পালোঁ। দেখা পাইছে হয়তো আপোনালোকে মিৰ্জা হৈ গ'লে এনেকুৱা ধৰণৰ ৰাস্তা নাপায়। আমি কিন্তু মিৰ্জা হৈ যোৱা নাছিলোঁ। আমি পামহি হৈ পেলাই একেবাৰে এটা শ্বৰ্টকাট দি পেলাই চান্দুবি ফালেদি আমি গৈছিলোঁ। আৰু আপোনালোকে যদি অকণমান সোনকালে যায়, তেতিয়াহ'লে ইয়াতে বহুতকেইটা জেগা আছে, কিন্তু আমি গৈ পেলাইহে গম পাইছোঁ, যেতিয়া আমি এইটো চাইডে অহাও নাছিলোঁ। ইয়াত এখন ঠাই আছে, ৰাণী খামাৰ বুলি আছে, আৰু উকিয়াম বুলি জেগাটো আছে, তালৈ নাৱেদি যাব পাৰি। তাৰপিছত আৰু চান্দুবি লেকটোতো আপোনালোকে হয়তো জানেই, চান্দুবি লেকটো, কিন্তু মোৰ চান্দুবি লেক এইকেইটা মই চোৱা হোৱা নাই, যিহেতু আমি বহুত দেৰিকৈ আহিলোঁ। আমি অকল এইটোৱে চাম আজি এইটো লেক চাই পেলাই আমি ঘূৰি আহিম, যিহেতু আমাৰ লগত ফেমিলি গৈছে।
ফেমিলি মানে মোৰ দাদা আৰু বৌৰ এটা বাচ্চা আছে, গতিকে আমি বেছি দেৰি নকৰোঁ। আমি প্লেন এনেকৈ কৰিছোঁ যে আমি অকল ৱাটাৰফলটো চাম আৰু চাই পেলাই আমি ঘূৰি আহিম। আৰু ৰাস্তাত গৈ থাকোঁতে ইমান ভাল লাগিছিলে, আমাৰ ইমান মনটো ভাল লাগিছিলে। একেবাৰে এখন ধুনীয়া গাঁৱৰ পৰিৱেশ, চাহ বাগিচা আপোনালোকে দেখাইছোঁ। এয়া ৰাস্তাও খুব ভাল, খালি আমি অলপ এটা ভুল ৰাস্তাত সোমাইছিলোঁ কাৰণে আমি সেইখিনি বেয়া পালোঁ আৰু, কিন্তু ৰাস্তাও খুব ভাল আৰু মানুহো আমি বহুতখিনি মানুহ লগ পাইছিলোঁ। দেখিছেনে বাৰু আপোনালোকে পৰিৱেশটো কেনেকুৱা? চবফালে সেউজীয়া আৰু গছ। আপোনালোকে গাড়ীৰ খিৰিকীখন খুলি AC লোৱাৰ কোনো প্ৰয়োজনেই নাই, একেবাৰে নেচাৰেল হাৱা খাই গৈ থাকিব পাৰে। আমি ফটাশিল আমবাৰীৰ পৰা গৈছিলোঁ ঘৰৰ পৰা। আমাক 1.5 ঘণ্টাতকৈ অকণমান বেছি সময় লাগিলে। 2 ঘণ্টা নালাগিলেই। তাৰপিছত আমি আহি পেলাই লোকেশ্যনটো পাইছোঁ, গাড়ীখন ৰখাই পেলাই। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ ৱাটাৰফলটো। আহি আছোঁ, এইদৰে এটা নিজৰা বৈ আহিছে আৰু গাঁৱৰ মানুহখিনিয়ে এই পানীখিনি ইউজ কৰে তেওঁলোকৰ ডে টু ডে লাইফত। আৰু আমি এইদৰে আহি আছোঁ, অকণমান আমি খোজকাঢ়িব লাগে গাড়ীখন ৰাখিয়ে। আপোনালোকে দেখিছেনে বাৰু? দূৰত ৱাটাৰফল এটা দেখিছে চাগে, খুব ধুনীয়া, দেখিয়ে মনটো ভাল লাগি গৈছে। একেবাৰে ডাঙৰ ডাঙৰ পানীৰ শব্দ দেখি পেলাই ইমান ভাল লাগিছিলে। একেবাৰে পানীখিনি যেন গাখীৰৰ নিচিনা লাগিছিলে আৰু নিজৰাটো বৈ আহিছিলে। খুব চাফাকৈ ৰাখিছে গাঁওখন, খুব চাফা। বাৰেগাঁও বুলি কয় গাঁওখনৰ নামটো। খুব চাফা হয়, কিন্তু মোৰ বহুত ভাল লাগিলে। জাৰ্ণিটোও ভাল লাগিলে, লগতে ঠাইখনো চাফা কাৰণে ভাল লাগিলে আৰু এনজয়ো কৰিলোঁ। আমি 4জন গৈছিলোঁ। ৱাটাৰফলটো দেখা পাইছেনে বাৰু? আমি আহি পাইছোঁহি। এতিয়া আহি পাই পেলাই আমি প্ৰথমতে একদম ওচৰতে পানীৰ যোনটো সোঁত আছিলে, আমি তাতে অকণমান এনেই ৰখি পেলাই অলপ পানীৰ সোঁতটো ইমান ভাল লাগিছিলে, ইমান স্পীডত আহি আছিলে পানীখিনি, সেইকাৰণে ৰখি পেলাই অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছতে আমি ঘৰৰ পৰা কাপোৰ লৈ গৈছিলোঁ, কিন্তু যিহেতু ৱাটাৰফলটো আমি আগতে এবাৰ ইউটিউবত চাইছিলোঁ আৰু মোৰ লগৰ কিছুমান কলিগেও কৈছিলে যে তাত নামিলে কাপোৰ লৈ যাবলৈ কৈছিলে, আৰু মই কিন্তু কাপোৰ লৈ গৈছিলোঁ। যিহেতু মোৰ অকণমান নামিবলৈ মন যায় এনেকুৱা জেগাত গ'লে, গতিকে মই কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু মই সদায় নামোৱেই। সেইকাৰণে মই মোৰ নিজৰ কাপোৰকেইটা মই পলিথিনত লৈ গৈছিলোঁ দেই। মই অকণমান বেছিয়ে এক্সাইটেড হৈ যাওঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে বাৰু পৰিৱেশটো? আপোনালোকেও যদি প্লেন কৰে গুৱাহাটী আহিলে, বা গুৱাহাটীৰখিনিৰ কাৰণেতো একেবাৰে সহজ কথা, চানডে আপোনালোকে গৈ আহিব পাৰে। খুব ভাল পাব গৈ পেলাই।
এইদৰে আমি অলপ ৱাটাৰফলটোৰ যেতিয়া ওচৰ পালোগৈ তেতিয়া আমি অলপ ওচৰত গৈ পেলাই এইদৰে অলপ পানী খেলিলোঁ মোৰ বৌ আৰু মই আমি দুগৰাকীয়ে আৰু বাচ্চাটো দাদাই লৈ আছিলে আৰু মোৰ হাজবেণ্ড ভিডিঅ' কৰিলে তাৰপিছত তেখেতো আহিলে আৰু আমি দুটাই পানী তিতি মেলি অৱস্থা নাই লাষ্টত মই কাপোৰকেইটা লৈ যোৱাৰ কাৰণে বহুত কিন্তু সুবিধা হ'ল গতিকে আপোনালোকেও যদি যায় কাপোৰ লৈ গ'লে আপোনালোকেও সুবিধা হ'ব আৰু যেতিয়া আপোনালোকে জেগাকণলৈ যাব আপোনালোকৰ নামিবলৈ মন যাবই ইমানেই ধুনীয়া ইমান চাফা পানী আৰু যিহেতু পানীখিনিৰ স্পীডো বহুত বেছি আৰু ইমান ভাল লাগে বহি থাকিলে তাৰ পৰা আহিবলৈ মন নাযায় একেবাৰে ঠাণ্ডা পৰিৱেশ আৰু একদম ৰিফ্ৰেছমেণ্টৰ কাৰণে বৰ ভাল লাগে গৈ ৰিফ্ৰেছমেণ্টৰ কাৰণে আপোনালোকে যাব পাৰে মইতো কৈছোঁৱে মোৰ যিমান ফ্ৰেণ্ডছ আছে সকলোকে আপোনালোককো মই জনাবলৈ এই ভিডিঅ'টো যেতিয়া চেষ্টা কৰিলোঁ আৰু এইদৰে আমি আকৌ ৰিটাৰ্ণ হ'লোঁ কিন্তু আমি ৰিটাৰ্ণ হওঁতে মিৰ্জা হৈ পেলাই আমি ঘূৰি আহিছোঁ ইফালেদি ৰাস্তাটো বহুত ভাল হয় আপোনালোকে অলপো বেয়া নাপায় গতিকে আপোনালোকে মিৰ্জা হৈয়ে যাব আৰু মিৰ্জা হৈ গ'লে আপোনালোকে খুব সোনকালেও পাবগৈ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই অকণমান হ'লেও ঠাইখনৰ বিষয়ে জানিব পাৰিছে আৰু যিহেতু মোৰ ভাল লাগিলে সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকেও কমেণ্ট দি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিলে আৰু আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে সঁচাকৈ আমি এই ঠাইবিলাকৰ বিষয়ে নাজানো আপোনালোকেও যদি এনেকুৱা কিবা ঠাইৰ নাম জানে মোক জনাব কমেণ্টত তেতিয়া মই যাবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ বাই বাই